নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ হাতত এটা জব কাৰ্ড আছে নেকি? আৰু সেই জব কাৰ্ডটোৰ বিষয়ে জানিবলৈ, অৰ্থাৎ সেই জব কাৰ্ডটোত কিমান পইচা সোমাইছে, কেতিয়া সোমাইছে, পইচা সোমাইছে নে নাই, সেই বিষয়ে আপুনি জানিবলৈ অফিচলৈ বাৰে বাৰে গৈ থাকিবলগীয়া হয় নেকি? তেনে বন্ধুসকল, এতিয়া চিন্তাৰ কোনো প্ৰয়োজন নাই। বন্ধুসকল, আপোনালোকে নিজৰ মোবাইলতে খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ জব কাৰ্ডত কিমান টকা সোমাইছে, কেতিয়া সোমাইছে, কোনটো একাউণ্টত সোমাইছে, আপোনালোকে সহজতে জানিব পাৰিব। তেনে বন্ধুসকল, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, তাৰ কাৰণে প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব আপোনালোকৰ সুবিধা মতে। বন্ধুসকল, মই ক্ৰমত গৈছোঁ। ক্ৰমত গৈ আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব লাগিব MGN ৰেগা আছাম টাইপ কৰিব আপোনালোকে, তাৰপিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে বন্ধুসকল দেখিছেনে, প্ৰথমে আপোনালোকৰ এনেকৈ এটা ইণ্টাৰফেচ আহিব, য'ত মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট বুলি আহিব, যিটো অফিচিয়েল ৱেবছাইট। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰফেচটো এনেদৰে আহিব। আৰু ইয়াত আপোনালোকে চাব যে যিটো অলপ নীলা টাইপৰ, যিটো আপোনালোকৰ চাওকচোন, নীলা টাইপৰ যিটো ঘৰ আছে, এইটো মই জুম কৰি দেখাই দিছোঁ। এই ঘৰটোৰ প্ৰথম আপোনালোকে লাষ্টৰ তাৰ ওপৰতো যিটো ট্ৰেন্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি বুলি আছে, তাত আপোনালোকৰ তিনিটা অপশ্যন আছে, জব কাৰ্ড, মাষ্টাৰ ৰোল আৰু ৱৰ্কছ বুলি আছে। এই যিটো জব কাৰ্ড বুলি লিখা আছে, জব কাৰ্ডত আপোনালোকে ক্লিক কৰি দিব। জব কাৰ্ডটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত ষ্টেট আছে আছাম, ফাইনেন্সিয়েল ইয়াৰ চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত এইকেইটা চিলেক্ট কৰিব লাগিব। যিহেতু আমি ফাইনেন্সিয়েল ইয়াৰটো এতিয়া চিলেক্ট কৰিব লাগিব, তাৰ কাৰণে আমি চিলেক্টত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এনেকৈ আহি গ'ল 2018 চনৰ পৰা 2024 চনলৈকে ফাইনেন্সিয়েল ইয়াৰকেইটা আহি গ'ল। এতিয়া আমি 2023 আৰু 24টো আমি চিলেক্ট কৰিব লাগিব। 2023 আৰু 24টো চিলেক্ট কৰিলোঁ। ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, ডিষ্ট্ৰিক্টত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত চাওক গোটেইখন ডিষ্ট্ৰিক্ট আহি গ'ল। আমাৰ অসমত যিমান ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টখিনি আহি গ'ল। প্ৰথমে আপোনাৰ বাজালি, একদম লাষ্টত আছে ৱেষ্ট কাৰ্বি আংলং। বন্ধুসকল, আমি ইয়াৰ পৰা উদাহৰণ হিচাপে যিকোনো এখন লৈছোঁ, ৱেষ্ট কাৰ্বি আংলং লৈছোঁ। ৱেষ্ট কাৰ্বি আংলঙে লৈ ল'লোঁ। তাৰপিছত আপোনাৰ চাওক এই ৱেষ্ট কাৰ্বি আংলং, তাৰপিছত আহিলে আপোনালোকৰ ব্লক। এতিয়া আমি কি কৰিব লাগিব, ব্লকটো চিলেক্ট কৰিব লাগিব। ব্লকটো চিলেক্ট কৰিবৰ কাৰণে আমি ব্লকটো চিলেক্ট কৰিলোঁ। যিটো ব্লক আপোনালোকৰ পৰে সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত বন্ধুসকল এতিয়া কি আহিব, পঞ্চায়ত আহিলে। এতিয়া পঞ্চায়ত আহিব। পঞ্চায়তত আমি ক্লিক কৰিলোঁ। পঞ্চায়তত ক্লিক কৰাৰ লগে লগে যিহেতু আমাৰ কাৰ্বি আংলংখন 6 চিডিউল এৰিয়াত পৰে, কাউন্সিল হয়, ইয়াত আমাৰ পঞ্চায়ত নাই, গতিকে ইয়াত নো পঞ্চায়ত বুলি আহিব। আৰু যদি আপুনি কাৰ্বি আংলঙৰ বাহিৰত বা 6 চিডিউল এৰিয়া বাহিৰত হয়, তেনেহ'লে আপোনাৰ পঞ্চায়তটো ইয়াত গোটেইখিনি আহি যাব যি আছে। আৰু আপোনালোকে আপোনালোকৰ পঞ্চায়তটো নিজৰ মতে চিলেক্ট কৰি ল'ব। ইয়াত মই নো পঞ্চায়ত বুলি চিলেক্ট কৰি লৈছোঁ। তাৰপিছত যিটো আপোনাৰ প্ৰচিড আছে, প্ৰচিডত আপোনালোকে ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ব্লকটোৰ আণ্ডাৰত বা পঞ্চায়তটোৰ আণ্ডাৰত যিমানখিনি আপোনালোকৰ জব কাৰ্ড আছে, যিমানখিনি জব কাৰ্ড হোল্ডাৰ আছে, সেই গোটেইখিনি জব কাৰ্ড হোল্ডাৰ আপোনালোকৰ ইয়াত আহি যাব। চাওকচোন, এতিয়া গোটেইখিনি জব কাৰ্ড হোল্ডাৰৰ নাম আহি গ'লগৈ। আপোনালোকৰ পঞ্চায়তত থকা বা ব্লকৰ ভিতৰত থকা গোটেইখিনি আহি গ'ল। এইখিনি আপোনালোকৰ বহুত আছে। এইখিনি আহোঁতে অলপ সময় ল'ব, লাহে লাহে আহি থাকিব। লাহে লাহে লোডিং হৈ আছে, চাই থাকক। লাহে লাহে চাওক, বাঢ়ি বাঢ়ি গৈ আছে। বন্ধুসকল, অলপ টাইম ৱেইট কৰিব লাগিব, যিহেতু নেটৱৰ্কটো অলপ প্ৰব্লেম হৈ আছে। অলপ দেৰি ৱেইট কৰাৰ পিছত ইয়াত যিমানখিনি জব কাৰ্ড হোল্ডাৰ আছিলে এই ব্লকটো বা পঞ্চায়তটোৰ আণ্ডাৰত এই সম্পূৰ্ণ গোটেইখিনি আহি গ'ল। চাওক, গোটেইখিনি জব কাৰ্ড ইয়াত আহি গ'ল আপোনালোকৰ যিমান আছিলে। এতিয়া বন্ধুসকল, কথা হ'ল যে ইমানখিনি জব কাৰ্ডৰ ভিতৰত আপোনালোকৰ জব কাৰ্ডটো এতিয়া উলিয়াব কেনেকৈ? এতিয়া বন্ধুসকল, তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব। দেখিছেনে আপোনালোকে ওপৰত এই তিনিটা ডট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব এই এটা ফাইন পেজ বুলি এটা আছে ইয়াত। এই ফাইন পেজত আপোনালোকে ক্লিক কৰি দিব। ফাইন পেজত ক্লিক কৰাৰ লগে ইয়াত চাওক ফাইন পেজ। ইয়াত আপুনি আপোনাৰ জব কাৰ্ডটো ইয়াত চাৰ্চ কৰিব পাৰে। জব কাৰ্ডটো আপুনি দুটা পদ্ধতিত চাৰ্চ কৰিব পাৰিব। আপোনালোকে আপোনাৰ নাম টাইপ কৰি পেলাই চাৰ্চ কৰিব পাৰিব, আৰু আপোনাৰ জব কাৰ্ডৰ যিটো নাম্বাৰ আছে, জব কাৰ্ডৰ নাম্বাৰটো দি আপুনি চাৰ্চ কৰিব পাৰিব। এতিয়া বন্ধুসকল, আপোনালোকে জব কাৰ্ডৰ নাম্বাৰটো দিয়ে চাৰ্চ কৰিব পাৰে, কাৰণ জব কাৰ্ডৰ নামটো বহুত কেতিয়াবা ভুল থকা দেখা যায়। কাৰণ আপোনাৰ জব কাৰ্ডৰ নামটো বেলেগ থাকে, আৰু অনলাইন যেতিয়া এণ্ট্ৰি কৰে তেতিয়া নামটো কেতিয়াবা ভুল হৈ যায়। গতিকে তেনেকৈ আপোনালোকে আপোনালোকৰ জব কাৰ্ডটো বিচাৰি নাপাব পাৰে। গতিকে আপোনালোকে জব কাৰ্ডৰ নম্বৰটো দি চাৰ্চ কৰিব। আৰু জব কাৰ্ডৰ নম্বৰ আপোনালোকে একে লাষ্টত যিকেইটা আছে সেইকেইটা দি চাৰ্চ কৰিলে হ'ব। একে লাষ্টত যি 4-5টা থাকে সেইকেইটা নম্বৰ দি চাৰ্চ কৰিলে হ'ল। এতিয়া বন্ধুসকল, মই ইয়াত এটা উদাহৰণ হিচাপে লৈছোঁ। বন্ধুসকল, মই লৈছোঁ এতিয়া এটা জব কাৰ্ডৰ নম্বৰ লৈছোঁ। চাওক, এই জব কাৰ্ডৰ নম্বৰ লৈছোঁ। এই জব কাৰ্ডটো মাৰাৰ লগে লগে ইয়াত জব কাৰ্ডটো চাওকচোন, ইয়াত ধুনীয়াকৈ আহি গ'ল। চাওক, জব কাৰ্ডটো ইয়াত ধুনীয়াকৈ আহি গ'ল। জব কাৰ্ডটো আহি গ'ল। ইয়াত ৰেড মাৰ্ক দি পেলাই আপোনালোকক এই জব কাৰ্ডটো এইটো আপোনালোকক তেওঁলোকে বিচাৰি দিলে, যিটো আপোনাৰ এই জব কাৰ্ডটো ইয়াত আছে।
আৰু এটা কথা আপোনালোকে ইয়াত মন ৰাখিব, কিছুমানৰ জব কাৰ্ডত এই সম্পূৰ্ণ নম্বৰ গোটেইকেইটা নম্বৰ লিখা থাকে, আৰু কিছুমানৰ জব কাৰ্ডত একে লাষ্টৰ 3টা বা 4টা বা 5টা যিকেইটা থাকে সেইকেইটাহে লিখি দিয়ে। গতিকে আপোনালোকে কি কৰিব, এই একে আপোনালোকৰ পিছৰ যিকেইটা নম্বৰ আছে সেই পিছৰ নম্বৰকেইটা দি আপোনালোকে চাৰ্চ কৰিলেও হ'ব, যিকেইটা পিছৰ 4-5টা যি থাকে আৰু সেইকেইটা দি চাৰ্চ কৰিলেও হ'ব। চাৰ্চ কৰাৰ লগে মই পাই গ'লোঁ, এইটো চাওক ৰেড মাৰ্ক দি পাই গ'লোঁ। তাৰপিছত এতিয়া মই এই জব কাৰ্ডটোৰ ডিটেইলছটো চাব হ'লে কি কৰিব লাগিব, এই যিটো জব কাৰ্ডৰ নম্বৰ আছে জব কাৰ্ডৰ নম্বৰটোৰ ওপৰতে মই ক্লিক কৰি দিব লাগিব। জব কাৰ্ডৰ নম্বৰটোৰ ওপৰতে মই ক্লিক কৰিলোঁ, চাওক ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ আহি গ'ল চাওক ডিটেইলছখিনি। এই জব কাৰ্ড হোল্ডাৰ নেমটো আহি গ'ল, তেওঁৰ দেউতাকৰ নাম, তেওঁ কি কেটেগৰী SC ST OBC কি, তেওঁ জব কাৰ্ড কেতিয়া বনাইছিল, তেওঁৰ এড্ৰেছ সম্পূৰ্ণ আহি গ'ল। আৰু জব কাৰ্ডত কোনটো একাউণ্ট এড কৰা আছে সেই একাউণ্টটো ইয়াত আহি গ'ল, চাওক একাউণ্টটো ইয়াত তলত আহি যাব ধুনীয়াকৈ, ইয়াত সম্পূৰ্ণ আহি যাব। আৰু ইয়াত পইচা আপোনাৰ সোমাইছেনে নাই চাবলৈ হ'লে আপুনি তলৰখিনি চাব। তাৰ তলৰ পাৰ্টটো চাব, তলৰ পাৰ্টটো চাওক, এই মানে সোমাইছে আপোনাৰ পইচা, আপোনাৰ সোমাইছে টোটেল পইচা আপোনাৰ তাত কিমান হৈছে জব কাৰ্ডত 10,534 ৰুপিজ সোমাইছে। আৰু কিমান দিনৰ সোমাইছে, টোটেল 46 ডেজৰ আপোনাৰ টকা সোমাইছে। এইটো আপোনাৰ চাবলৈ হ'লে আপুনি কোন স্কিমৰ পইচা সোমাইছে তেনে স্কিমটো ইয়াত লিখা থাকে, চাওক এইটো কনষ্ট্ৰাকশ্যন অফ PMIG হাউচ ফৰ ইণ্ডিভিজুৱেল। তেওঁ PMIG ঘৰ পাইছিল, গতিকে তেওঁ PMIG যি 20,000 টকা পায় বা কিমান টকা পায় সেই টকাটো তেওঁলোক পাইছিলে জব কাৰ্ডৰ থ্ৰুৱেদি। চাওক ইয়াতো, আৰু কিমান তাৰিখে তেওঁ এপ্লাই কৰিছিলে এই পইচাটোৰ কাৰণে সেইটো লিখা আছে, আপোনাৰ তাৰিখটো ইয়াত লিখা থাকিব ধুনীয়াকৈ। আৰু কিমান টকা সোমাইছে তেওঁ একবাৰত 2519 টকা, 2748 টকা এনেকৈ কৰি সোমাইছে। এবাৰ সোমাইছে 11 দিনৰ, 12 দিনৰ আৰু 11 দিনৰ 12 দিনৰ এনেকৈ সোমাইছে, দেখিছেনে? এতিয়া কথা হ'ল বন্ধুসকল, কেতিয়াবা ইয়াত দেখুৱায় যে আপোনাৰ তাত পইচাটো সোমাইছে বুলি, কিন্তু কেতিয়াবা একাউণ্টত পইচাটো নোসোমায়। এতিয়া আপুনি একাউণ্টত পইচাটো সোমাইছে নে তাক চাবলৈ হ'লে কি কৰিব লাগিব, যিটো আপুনি স্কিমৰ নামটো আছে য'ত লিখা আছে, য'ত এইটো কনষ্ট্ৰাকশ্যন অফ PMIG হাউচ বুলি, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাব এনেকৈ এটা ইণ্টাৰফেচ আহিব। এনেকৈ এটা ইণ্টাৰফেচ আহিলে ইণ্টাৰফেচটো আপুনি একদম তলত যাব, তলত চাব, আপুনি তলত চাব, এই তলত চাব, একদম তলত চাব য'ত লিখা আছে, চাওকচোন এই আখৰকেইটা কেইটামান লিখা আছে, য'ত এই নীলা আখৰে লিখা আছে, এই নীলা আখৰটোত আপোনালোকে ক্লিক কৰি দিব। নীলা আখৰকেইটাত য'ত 19-23 বুলি লিখা আছে তাত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে চাওক ডিটেইলছটো আহি গ'ল, আপোনাৰ একাউণ্টৰ ডিটেইলছটো আহি গ'ল। আপোনাৰ নাম কি, আপোনাৰ এড্ৰেছ কি, কাষ্ট কি, কিমান দিনৰ কাম কৰিছে, 11 দিনৰ কাম কৰিছে, আপোনাক কিমানকৈ দিছে, 229 টকাকৈ দিছে, এদিনত হাজিৰা আপোনাৰ 229 টকাকৈ দিছে, টোটেল এমাউণ্ট কিমান হৈছে 2519 টকা সোমাইছে। এই গোটেইখিনি আহি গ'ল। কোন বেংকত সোমাইছে আপোনাৰ এইটো বেংকৰ নামো আহি গ'ল, বেংকৰ ব্ৰাঞ্চৰ নাম আহি গ'ল, IFSC কোডটো আহি গ'ল, চাওক গোটেইখিনি আহি গ'ল। তাৰপিছত আপোনাৰ একাউণ্টত ক্ৰেডিট হৈছে নাই চাবলৈ হ'লে আপুনি কি কৰিব লাগিব, এই চাওক একাউণ্ট ক্ৰেডিটেড ডেট, এই আপোনাৰ একাউণ্টত কেতিয়া ক্ৰেডিট আছে আপোনাৰ পইচাটো, ইয়াত ডেটটো আহি গ'ল। ইয়াত ক্ৰেডিটেড ষ্টেটাছত ক্ৰেডিটেড বুলি আহিব আৰু ইয়াত ডেটটো লিখা থাকিব, তাৰমানে আপোনাৰ তাত পইচাটো সোমাইছে, কিমান তাৰিখে সোমাইছে গোটেইখিনি আহি গ'ল। আকৌ নেক্সট আপুনি বেক হৈ যাব, বেক হোৱাৰ লগে লগে নেক্সট আৰু যিটো এই আৰু যি নীলাকৈ আখৰকেইটা আছে 1920 বুলি, আকৌ তাতো ক্লিক কৰিব। তাত ক্লিক কৰি চাব আকৌ নেক্সটটো যে দিছিলে সেই নেক্সটটো পইচাটো সোমাইছে না। নেক্সটটো আপোনাৰ কিমান দিনত দিছিলে, 12 দিনত দিছিলে, টোটেল এটেণ্ডেঞ্চ 12 দিন কাম কৰিছিল মানে আপুনি, সেই 12 দিনটো সোমাইছেনে নাই চাব পাৰিব, চব ডিটেইলছ আছে। 2748 টকা সোমাইছে, কোন বেংকত সোমাইছে চব দিয়া আছে, কেতিয়া সোমাইছে এইটো দিয়া আছে, একাউণ্ট ক্ৰেডিটেড 12/7/2022 এইটো সোমাইছে, চাওক এই চাওক ক্ৰেডিটেড। এনেকৈ আপুনি একাউণ্টতো সোমাইছে নে ধুনীয়াকৈ চাব পাৰিব কোনো চিন্তা নোহোৱাকৈ। তেন্তে বন্ধুসকল, যদি ইনফৰ্মেশ্যনখিনি আপোনালোকৰ ভাল লাগিল তেন্তে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা কমেণ্ট কৰি সুধিবলগীয়া আছে তেন্তে মোক কমেণ্ট কৰি আপোনালোকে নিশ্চয় সুধিব পাৰে। তেন্তে আজিলৈ আহিছোঁ, নমস্কাৰ, ধন্যবাদ।